আজি মই সজিনা পাতৰ সৈতে এখন মচুৰ দালি বনাবলৈ লৈছোঁ। তাৰ বাবে মই সজিনাৰ পাত লৈ এইদৰে ভালদৰে মোহাৰি ধুই ল'ম। দুবাৰ ধুই লোৱাৰ পিছত তাৰ পানীৰ পৰা উঠাই এয়া চেপি মই এখন কাঁহীত উঠাই লৈছোঁ আৰু এতিয়া এইখিনি মই মিহিকৈ কাটি ল'ম। পাতখিনি যিমান মিহিকৈ কাটে সিমানেই ভাল। এই দালিখন বনাবৰ বাবে মই 1 কাপ মচুৰ দালি এইদৰে আগতেই পানীত তিয়াই ধুই থৈছোঁ। এটা পিঁয়াজ, অলপ আদা নহৰু আৰু অলপ জলকীয়া। এতিয়া পিঁয়াজটো মই মিহিকৈ কাটি ল'ম। ঠিক একেদৰে নহৰু, আদা আৰু জলকীয়াখিনিও মিহিকৈ কাটি ল'ম। গোটেইখিনি বস্তু কাটি হোৱাৰ পিছত মই গেছত প্ৰেছাৰ কুকাৰটো গৰম হ'বলৈ দিম। প্ৰেছাৰটো গৰম হোৱাৰ পিছত তাত অকণমান মই মিঠাতেল দি দিছোঁ। মিঠাতেলখিনি গৰম হোৱাত তাত দি দিছোঁ কেইটামান জিৰা। জিৰাখিনি ভালদৰে ভজা যোৱাৰ পিছত তাত দি দিছোঁ পিঁয়াজখিনি, আদা, নহৰু আৰু জলকীয়া। গোটেইখিনি বস্তু তাত দি মই ভালদৰে ভাজি ল'ম। জলকীয়া, আদা, নহৰু, পিঁয়াজ এই গোটেইখিনি বস্তু ভালদৰে ৰঙচুৱাকৈ ভাজি লোৱাৰ পিছত তাত মই মচুৰ দালিখিনি এতিয়া দি দিম আৰু তাত দি দিম মই অকণমান হালধি আৰু সোৱাদ অনুসৰি নিমখ। আদা, নহৰু, পিঁয়াজ, জলকীয়া আৰু মচুৰখিনি ভাজি হোৱাৰ পিছত তাত দি দিছোঁ মই কাটি থোৱা সজিনাৰ পাতখিনি। গোটেইখিনি বস্তু পুনৰ মই এবাৰ ভালকৈ ভাজি ল'ম। আৰু তাত দি দিম মই এতিয়া আধা গিলাচ পানী। আপোনালোকক যদি বেছি প্ৰয়োজন হয় তেতিয়াহ'লে বেছিকৈও পানী দিব পাৰিব। আধা গিলাচ পানী দিলে দালিখন অকণমান গোটা হ'ব। এতিয়া মই প্ৰেছাৰ কুকাৰটোৰ ঢাকনখন লগাই 3টা চিটি মাৰিবলৈ এৰি দিছোঁ। তিনিটা চিটি মাৰি হোৱাৰ পিছত মই গেছটো বন্ধ কৰি দালিখন নিজে প্ৰেছাৰ কুকাৰটোতে ঠাণ্ডা হ'বলৈ দিছোঁ। এয়া সজিনা পাতৰ সৈতে মচুৰ দালিখন খাবলৈ ৰেডি হৈ গ'ল। এয়া আপোনালোকে ৰুটিৰ সৈতেও খাব পাৰে বা ভাতৰ সৈতেও খাব পাৰে।